হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি মই পৃথিৱীৰ আটাইতকৈ চৰ্চিত কুৱেশ্যনৰ ভিতৰত এটা কুৱেশ্যন ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ। হোৱাট হেপেন্স আফটাৰ ডেথ? মানুহ মৰাৰ পিছত কি হয়? গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক। মূল কথালৈ যোৱাৰ আগত আপুনি যদি এই চেনেলটো প্ৰথমবাৰ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু নতুনকৈ আপডেট দিয়া ভিডিঅ'সমূহ সকলোতকৈ আগত চাবলৈ ঘণ্টাটো প্ৰেছ কৰক। এতিয়া আহিছোঁ মূল কথালৈ। মানুহ মৰাৰ পিছত কি হয়? হোৱাট হেপেন্স আফটাৰ ডেথ? আমাৰ এই পৃথিৱীখনৰ বেছিভাগ মানুহেই বিলিভ কৰে যে মৰাৰ পিছত আৰু এটা জীৱন আছে। এই ধাৰণাটো বিশেষকৈ ধৰ্মীয় বিশ্বাসৰ পৰা আহিছে। কিন্তু অলপতে ইয়াৰ বৈজ্ঞানিক প্ৰমাণো পোৱা গৈছে। 2011 চনত জাৰ্মানীত এটা ৰিচাৰ্চ চলোৱা গৈছিল। এই ৰিচাৰ্চৰ পৰা কিছুমান আচৰিত তথ্য আৱিষ্কৃত হৈছিল। এই গৱেষণাৰ কাৰণে লোৱা ব্যক্তিবোৰক এক ব্যতিক্ৰমীভাৱে লক্ষ্য কৰা হৈছিল। এই সকলোবোৰ ব্যক্তি কমাত আছিল আৰু কিছু সময়ৰ কাৰণে ইহঁতৰ মগজু অজ্ঞাত আছিল। ইহঁতৰ মগজু সম্পূৰ্ণকৈ কনচিয়াছনেছ নাছিল। কিন্তু ঠিক হোৱাৰ পিছত ইহঁতে এনেকুৱা কিছুমান অভিজ্ঞতা বৰ্ণনা কৰিছে যিবোৰ এক বিচিত্ৰ তথ্য আছিল। ইয়াক পিছত কোৱা হৈছিল NDE, অৰ্থাৎ নিয়াৰ ডেথ এক্সপেৰিয়েন্স। এই অভিজ্ঞতাই আমাক ইয়াৰ নিৰ্দেশ দিয়ে যে মৰাৰ পিছত আৰু এটা জীৱন আছে, যিটো আমাৰ পৃথিৱীৰ বেছিভাগ ধৰ্মই একে কথাই অৱগত কৰায়। এই গৱেষণাৰ ষ্টাডিৰ হিচাপ মতে 50% লোকে কৈছিল যে ইহঁতক আগতেই অৱগত হৈছিল যে তেওঁলোকে অলৰেডি মৃত্যুবৰণ কৰিছে। 56% লোকৰ মতে এয়া আছিল এক আনন্দময় অনুভৱ। 24% লোকৰ কাৰণে এয়া আছিল এক আউট অফ বডি এক্সপেৰিয়েন্স, অৰ্থাৎ নিজৰ শৰীৰৰ পৰা ওলাই বিচনাৰ ওপৰৰ পৰা নিজেই নিজৰ শৰীৰক দেখা পাইছিল। আৰু 32% লোকে আগতেই মৰি যোৱা লোকৰ সৈতে বাৰ্তালাপ কৰিছে। ইয়াৰ বাহিৰেও কিছুমানে দূৰৰ পৰা অহা তীব্ৰ গতিৰ ৰশ্মি দেখা পাইছে। কিছুমানে আকৌ আগতে মৰি যোৱা পূৰ্বপুৰুষক দেখা পাইছে। আনহাতে কিছুমানে আকৌ তাৎক্ষণিকভাৱে আনন্দিত হৈ উঠিছে, নহ'লে এক অজান ভয়ৰ অনুভৱ কৰিছে। যিয়ে নহওক, বিজ্ঞান অকল এটা পৰীক্ষা বা গৱেষণাৰ পৰা পোৱা তথ্য সত্য বুলি স্বীকাৰ নকৰে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত নতুন নতুন লোকৰ দ্বাৰা একেটাই গৱেষণা নতুনকৈ কৰায়। গতিকে সেই একেটা এক্সপেৰিমেণ্ট UK, USA, অষ্ট্ৰেলিয়া ইত্যাদি দেশতো নতুনকৈ আকৌ কৰোৱা হয়। এইবাৰ কিন্তু এক্সপেৰিমেণ্টত লোৱা লোকৰ সংখ্যা আগতকৈ বহুত আছিল। কিন্তু এটা আচৰিত কথা কি জানেনে? ৰিজাল্ট অলপ ইফাল সিফাল হ'লেও এইবাৰো কিন্তু সকলোৱে একে মত পোষণ কৰিছে। ফ্ৰেণ্ডছ, আপুনিও যদি ধৰ্মীয় বিশ্বাসত বিশ্বাস কৰে তেন্তে মানুহ মৰাৰ পিছত কি হয় তলত কমেণ্ট বক্সত জনাওক। এয়া আছিল এক স্পিৰিচুৱেল থটছৰ ওপৰত চলোৱা এক বৈজ্ঞানিক গৱেষণা। এতিয়া আহিছোঁ বৈজ্ঞানিকভাৱে মানুহ মৰাৰ পিছত কি হয়। মৰাৰ সময়ত যেতিয়া আমাৰ হৃদয়ে ব্লাড পাম্প কৰা বন্ধ কৰি দিয়ে, তেতিয়া মগজুলৈ অক্সিজেন সৰবৰাহ কৰা বন্ধ হৈ যায় আৰু অলপ সময়ৰ ভিতৰতেই মগজুৱে সকলোখিনি অক্সিজেন ব্যৱহাৰ কৰি লয়। অক্সিজেন অবিহনে মগজুৰ সকলো প্ৰক্ৰিয়া লাহে লাহে বন্ধ হ'বলৈ ধৰে আৰু তেতিয়া শৰীৰক মেইনটেইন কৰিবৰ কাৰণে যিবোৰ মগজুৱে হৰম'ন ৰিলিজ কৰিছিল সেইবোৰো বন্ধ হৈ যায়। ইয়াৰ ফলত শৰীৰৰ সকলোবোৰ কোষ লৈ মগজুৰ পৰা যোৱা ইনষ্ট্ৰাকশ্যন বন্ধ হৈ যায় আৰু শৰীৰৰ সকলোবোৰ অংগ প্ৰত্যংগৰ কাম কৰা বন্ধ হৈ যায়, যাৰ ফলত শৰীৰৰ সকলোবোৰ মাছল ৰিলেক্স হৈ যায়। সেইকাৰণেই বেছিভাগ মানুহ মৰাৰ অলপ সময়ৰ ভিতৰতে টয়লেট কৰি পেলায়। ইমানখিনি হোৱাৰ পিছত শৰীৰ মেডিকেলি মৃত্যুবৰণ কৰা বুলি কোৱা হয়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে শৰীৰৰ গোটেই অংগ মৰি গৈছে। কিছুমান কোষ আৰু পেশী তেতিয়াও জীয়াই থাকে আৰু লগতে শৰীৰৰ 100 ট্ৰিলিয়ন বেক্টেৰিয়াও তেতিয়াও জীয়াই থাকে। যিবোৰ বেক্টেৰিয়া আমাৰ জীৱনকালত বিভিন্ন অংগ প্ৰত্যংগ আৰু ছালত জীৱন ধাৰণ কৰি আহিছে। মৰাৰ পিছত শৰীৰ লাহে লাহে ঠাণ্ডা হৈ ৰুম টেম্পাৰেচাৰত অৱস্থিত হয়। ইয়াৰ প্ৰধান কাৰণ হ'ল শৰীৰত এনাৰ্জি প্ৰডিউচ বন্ধ হৈ যোৱা আৰু হৃদয় অবিহনে শৰীৰৰ গোটেইখিনি তেজ শৰীৰৰ তলৰ অংশত জমা হয়। এই তেজখিনি আকৌ 2 ঘণ্টা পিছত গোট মাৰিবলৈ ধৰে
আৰু এই হিচাপত ফৰেনচিক ডক্টৰে ক'ব পাৰে যে মৰাৰ পিছত বডিক জোকাৰি দিয়া হৈছিল নে নাই। তাৰ পিছত ঠিক 8 ঘণ্টা পিছত কেলছিয়াম শৰীৰৰ প্ৰটিনৰ লগত কম্বাইন হ'ব ধৰে। ইয়াৰ ফলত বডি ডিকম্প'জ হ'ব ধৰে। শৰীৰৰ চাৰ্কুলেশ্যন বন্ধ হৈ যোৱাৰ কাৰণে মৰি যোৱা কোষবোৰ পৰিষ্কাৰ নহয়। ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কোষবোৰত বাঢ়ি যায়, যাৰ ফলত চেল মেমব্ৰেন ছিঙি যায় আৰু কোষবোৰৰ ভিতৰত থকা ফ্লুইডখিনি ওলাই আহে। পিছত এই ফ্লুইড আৰু এনজাইমে বহুত ৰিয়াকশ্যন কৰা আৰম্ভ কৰি দিয়ে, যাৰ ফলত শৰীৰৰ ৰঙৰ পৰিৱৰ্তন হ'ব ধৰে আৰু তেতিয়া শৰীৰৰ নানা ধৰণৰ গেছো উৎপন্ন হয়। 2-3 দিন পিছত আমাৰ শৰীৰৰ বেক্টেৰিয়াবোৰে অংগবোৰ খাব ধৰে। পেটৰ যিবোৰ বেক্টেৰিয়া আমাৰ খাদ্যবস্তু হজমত সহায় কৰিছিল, নিজেই পেটৰ বেক্টেৰিয়াৰ লগত ডাইজেষ্ট হ'ব ধৰে। ইয়াৰ ফলত নানা ধৰণৰ গেছ উৎপন্ন হ'ব ধৰে আৰু তেতিয়া শৰীৰৰ ৰং গ্ৰীণিছৰ পৰা পাৰ্পল হ'ব ধৰে আৰু সৰ্বশেষত ক'লা হৈ পৰে। পিছত শৰীৰৰ পৰা ওলোৱা গোন্ধই কীট-পতংগক আকৰ্ষণ কৰিব ধৰে, যিবোৰে শৰীৰত কণী পাৰিব ধৰে। এটা মাখিয়ে দিনত 300টা পৰ্যন্ত কণী দিব পাৰে, যিবোৰ নেকি এদিনতে ফুটি যায়। এই কীট-পতংগবোৰ পিছত মেগেট হৈ শৰীৰক খাব ধৰে। পিছত শৰীৰৰ মংসাল অংশ শেষ হৈ যোৱাৰ পিছত অকল হাড় আৰু নোমবোৰ ৰৈ যায়। সেইবোৰো আকৌ কিছু বছৰৰ ভিতৰত গছ-গছনিয়ে এবজৰ্ব কৰি লয়। শৰীৰ তেতিয়া সম্পূৰ্ণভাৱে মাটিৰ লগত মিহলি হৈ যায়। আমাৰ সমাজত কথা এষাৰ আছে নহয়, মাটিৰ মানুহ মাটিৰ লগতে মিহলি হৈ যায়। কথাষাৰ বিজ্ঞানেও মানি লয়। বিজ্ঞানৰ মতে এয়াই হয় মানুহ মৰি যোৱাৰ পিছত। শুনি কেনে নিশ্চয় আচৰিত লাগিছে, নহয় জানো? এই বস্তুটোৱে আমি মানি ল'ব টান পাওঁ, অপছন্দ কৰোঁ। গতিকে আমি মৰাৰ পিছত আৰু এটা জীৱন আছে বুলি বিশ্বাস কৰোঁ। ফ্ৰেণ্ডছ, আপুনি কোনটো মতবাদৰ সৈতে একমত? মৰাৰ পিছত আৰু এটা জীৱন আছে নেকি সম্পূৰ্ণভাৱে মাটিৰ লগত বিলীন হৈ যোৱা? তলত কমেণ্ট বক্সত জনাওক। ময়ো আপোনাৰ মতামত জানিব খোজো। ভিডিঅ'টি যদি ভাল লাগিছে, নতুন কিবা শিকিব পাৰিছে, তেন্তে আপোনাৰ ফ্ৰেণ্ডছৰ লগত হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰক আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নতুনকৈ আপডেট দিয়া ভিডিঅ' সকলোতকৈ আগত চাবলৈ ঘণ্টাটোও প্ৰেছ কৰক। বাই গাইজ, হেভ এ গুড টাইম।